ইমান দৌৰা-দৌৰি কিয় কৰিব লগা হৈছে মই কৈ আছো। 6টা বাজিছে, উঠিলো, পানী উতলাই আছো, প্ৰথমতে গৰম কৰি লৈছো। গুড মৰ্নিং বাৰ্বি। কি হৈ আছে? কি পৰি আছে? কুঁৱলী। আচোন চাওঁ বাহিৰত কিমান কুঁৱলী পৰিছে। এইবিলাক তোমাৰ ফ্ৰেণ্ড যাম বুলি আজি মানে ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছো। মানে মই ভাত পানী খালো, বাচন ধুলো, আৰু এতিয়া কি কৰি আছো মই দেখাই আছো। এয়া আটা মাৰি আছো, আৰু লগতে মই মানে এইটো দেখাই আছো ৰ'ব দেই। এয়া দেখিছে ব্ৰকলি, আৰু এয়া বিন, আলু, ফুলকবি এনেদৰে কাটি, আৰু ইফালে পিঁয়াজৰ পাত দুডালমান দি থৈ দিছোঁ। এইখিনি মই এতিয়া ফ্ৰিজত ভৰাই থৈ দিম, আৰু এনেকৈ কাটি ফ্ৰিজত ভৰাই থ'লে তেতিয়াহ'লে মোৰ টেনশ্যন নাই আৰু ৰাতিপুৱালৈকে। আৰু ইমান দৌৰা-দৌৰি কিয় কৰিব লগা হৈছে মই কৈ আছো, ৰুটি মাৰি মাৰি কৈ আছো। মানে কালি 7টাতে যাব মানুহজন। 7টাতে মই মাইনাক উঠি অকলে কেনেকৈ ৰেডি কৰি মানে স্কুলত 8:30 থৈ আহোঁ এইবিলাক ৰুটি চুটি বনাই। সেইকাৰণে ভাবিছোঁ এতিয়া আগতীয়াকৈ ৰাতি যদি মই আটাটো মাৰি থৈ দিওঁ আৰু ভাজিখিনি কাটি থৈ দিওঁ, তেতিয়া মোৰ ৰাতিপুৱা ইজি হ'ব। আৰু বাকী ৰাতি হ'ল যেতিয়া এইখিনি থৈ মই ভিডিঅ'টো কালিহে কৰিম। ৰাতিপুৱা মোৰ কি অৱস্থা হয় আপোনালোকক দেখাম। আৰু শনিবাৰে প্ৰব্লেম এটা হয় কি, মানে উঠি আহিছোঁ ৰ'ব, অলপ আন্ধাৰ হৈ আছে যে। শনিবাৰে মানে প্ৰব্লেমটো কি হয়, মানে 12টাতে ছুটি। এতিয়া 12টাত ছুটি হ'লে মই এতিয়া অফিচ যাওঁ যদি 10টাত, আকৌ 12টাত ঘূৰি আহিব লাগিব, আকৌ অফিচ যাব লাগিব। আৰু যদি 12টাত ঘৰলৈ আহোঁ, আহি মই তাইক ক'ত থ'ম, কাৰণ 12টাতে ছুটি। আকৌ যদি ভাবোঁ একেবাৰে 12টাতে স্কুলৰ পৰা আনি অফিচ যাওঁ, তেতিয়াও দেৰি হয়। মানে কোনপিনে কি মিলাম একো ধৰিব পৰা নাই। চাওঁ কি হয়। ৰাতিপুৱাটো আহি লওক, ভিডিঅ'টো কণ্টিনিউ কৰি থাকিম। নেক্সট ভিডিঅ' ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হ'ব, আপোনালোকে ভিডিঅ'বিলাক চাই থাকিব। 6টা বাজিছে, উঠিলো, বিৰাট টোপনি লাগি আছে। এতিয়া ভাজিখিনি ফাৰ্ষ্ট বনাই লওঁ। আৰু মই কি কৰোঁ, ভাজিখিনি প্ৰথমতে পানী উতলাই আছোঁ, প্ৰথমতে গৰম কৰি লৈছোঁ। আৰু এতিয়া মই ইয়াত বিন আৰু গাজৰখিনি প্ৰথমতে দিম। আলু, বিন, গাজৰ এইখিনি এনেকৈ অলপ নিমখ পানী দি এইখিনি অকণমান বইল কৰি ল'ম। আৰু এইখিনি অকণমান বইল হোৱাৰ পাছত এইখিনি ব্ৰকলিখিনি তাত দি দিম। এয়া ধুনীয়াকৈ সিজাই ল'লোঁ দেখিছে। আৰু মই পিঁয়াজৰ নলা আৰু পিঁয়াজ অলপ কাটি থৈছিলোঁ, আৰু তেল গৰম হোৱাত সেইখিনি দি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু এইখিনি বাহতে ইয়াতে অকণমান হালধি দি ল'ম। আৰু এনেকৈ পানীৰ পৰা ইয়াত টুকি থৈ দিছোঁ এক্সট্ৰাকৈ, তেতিয়া পানীখিনি গুচি যাব। এয়া হালধি দিলোঁ, আৰু অলপ সময় লৰাই দিয়াৰ পিছত আমি ধুনীয়াকৈ ভাজা গ'ল যিহেতু, ইয়াত এতিয়া আমি বইল কৰি লোৱা চব্জিখিনি দি দিছোঁ। আৰু চব্জিখিনি এতিয়া এনেকৈ বইল কৰি ল'লে বহুত বীজাণুবিলাকতো হ'লেই আৰু সোনকালে সিজি যায়। আৰু ইফালে মই ৰুটিও বনাই আছোঁ লগতে, ৰুটিও প্ৰায় হ'বই। আৰু চব্জিখিনি যেতিয়া হ'ব, তাতে অকণমান মানে অলপ ভাজা হোৱাৰ পিছত তাতে অকণমান আমি নিমখ দি দিলোঁ। 2-3বাৰ লৰোৱাৰ পিছত হৈ যাব। আৰু আমাৰ বাৰ্বিও আছে দেই। গুড মৰ্নিং বাৰ্বি। গুড মৰ্নিং বুলি কোৱা। সেইটো কাপটো মাত দি আছে, গৰম দিছোঁ যে, গৰম চাহ মাত দি আছে। তুমি উঠিছাহে, আমি এতিয়া চাহ খালোৱে দিতা আৰু মই, তুমি এতিয়াহে উঠিছা। চাহ দিছোঁ গৰম, এই কাপটো ফুটা এটা আছে নেকি, মাত দি আছে দেখোন। গুড মৰ্নিং বুলি কোৱা। কি হৈ আছে? কি পৰি আছে? কুঁৱলী। আচোন চাওঁ বাহিৰত কিমান কুঁৱলী পৰিছে। ইমান কুঁৱলী পৰিছে, ৰাস্তাত দেখিছেনে? একদম ধোঁৱা ধোঁৱা হৈ গৈছে। বাপৰে বাপ।
ইমান কুল পৰিছে গোটেই বাইক তিতি গ'ল দেখিছা ভাবি এই দুটা বাইক তিতি গ'ল যা ভাবি তুমি গা ধুবা নে এতিয়া গা নোধোৱা না কিয় গা নোধোৱা ছোৱালীজনী টোপনি ভাঙাই নাই এনেকেই তাই থাকে আৰু মোৰ কোচতে একদম 1 ঘণ্টামান এতিয়া আৰু 8টাই বাজিব হ'ল 8:30 থবই লাগিব বাৰ্বিক স্কুলত এনেকৈ থাকিলে কেনেকৈ হ'ব ন বাৰ্বি দিতাও যাব এতিয়া গাড়ীবা দিতা যাব বাই এটা দিব লাগিব নহয় এইবিলাক তোমাৰ ফ্ৰেণ্ড বাৰ্বিক আনিবলৈ গৈ আছো পিছত আহি একচুৱেলি সেইদিনাখন 2 দিন আগত কৈছিলে কোনোবা এজনে আপুনি ভিডিঅ'বিলাক অলপ চেম বনাই অলপ বেলেগ মানে সেইটো কণ্টেণ্ট অলপ বেলেগ কৰিব একচুৱেলি মোৰতো প্ৰথম কথা এতিয়া মই বৰ্তমান ভ্লগ চেনেল হৈ আছে আৰু মানে ভিডিঅ' মানে সঁচা কথা কৈ আছো মই ইউটিউবাৰ নহয় আগতেও কৈছো মোৰ ইউটিউবটো বিজনেছ নহয় যে ইউটিউব আৰ্নিং কৰিম পইচা ইনকাম কৰিম মই ভিডিঅ' এইকাৰণে বনাওঁ মানে মোৰ মাইনাৰ ছোৱালীজনীৰ প্ৰতিটো মুহূৰ্ত সাঁচি ৰাখিব খুব ভাল পাওঁ ডাঙৰ হ'লে তাই যেতিয়া কয় আৰু বা মা আপুনি মোৰ একে স্কুল যোৱা ভিডিঅ' ৰাখিছে বা 2-3 দিনৰ মূৰে তাই কি কৰে কি নকৰে চব মই ইউটিউবত সাঁচি ৰাখোঁ ভাল লাগে সেইকাৰণে মোৰ ভিডিঅ'বিলাক প্ৰায় কমন হয় আৰু ব্লগ যিহেতু ডেইলি কি কৰোঁ নকৰোঁ সেয়াই দেখাব লাগিব আৰু এইবাৰ মই এনেও ডিউটি থাকে মই এইবিলাক কণ্টেণ্ট মই বিচাৰি বনাই থাকিবলৈ নোৱাৰোঁ এতিয়া মাইনাক লৈ আহোঁ তাই কি কৰি আছে চাওঁ মোক দেখি কেনেকুৱা কৰে স্কুল আহি পালোঁ ৰাতিপুৱা তাইতো যাব আমনি কৰি আছিল মোৰ কোচতে উঠি আছিল মোক দেখিলে দৌৰি আহিছে তাই বা কি ফূৰ্তি পায় ছোৱালীজনীয়ে এনেকেই দিনটো পাৰ কৰিলোঁ ইভিনিং ভাবিলোঁ ফাইটাৰ চিনেমাখন লাগি আছে চাই আহোঁ চবেই কৈছে বহুত ধুনীয়া হৈছে কিন্তু চিনেমাখন ধুনীয়া হৈছে যদিও তাত মানুহ কম মই কিন্তু চাই বহুতেই ভাল পালোঁ আপোনালোকে যদি মই ইমান ভাল লাগিছে আৰু দিনটো পাৰ কৰিলোঁ ব্লগটো ইমানতে সামৰিলোঁ অলপ ফাইটাৰ কিছুমান আপোনালোকক অকণমান দেখাওঁ যিহেতু ঋতিক ৰোশন মোৰ চবতকৈ ফেভৰেট হিৰো হয় আৰু যদি আপোনালোকেও চাইছে কমেণ্ট কৰিব কেনেকুৱা পালে আৰু ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰিলোঁ ভাল লাগিলে লাইক এটা কৰিব আৰু যদি মোৰ চেনেলত নতুনকৈ প্ৰথম ভিডিঅ' চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ তেন্তে বাই